Hello friends, good morning and welcome back to my channel and also welcome back to my new vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবে ভালে আছে, সুস্থ আছে আৰু ময়ো ভালে আছোঁ। তো এতিয়া ৰাতিপুৱা হৈ গৈছে আৰু ধুনীয়া এটা ৰাতিপুৱা কাৰণ যোৱা ৰাতি বৰষুণ হৈছে আৰু কেইদিনমানৰ পৰাই এই কিন্তু বেছি গৰমটো কমি গৈছে। তো আজি ৰাতিপুৱা উঠিয়েই মই ফুল তুলিবলৈ আহিছোঁ আৰু আগতে কিন্তু মই এই কামটো বহুত কৰি দিছিলোঁ মাক। এতিয়া কৰা নহয় বাট কামটো মই বহুত ভাল পাওঁ, হঠাৎ এতিয়া কৰোঁ। তো আজি মন গ'ল ফুল তুলিবলৈ, তো সেইকাৰণে আজি ফুল তুলি আছোঁ আৰু ভাল লগা এটাও কাৰণ আছে, যিটো মানে ফুলৰ সাজিটো এইটো নতুন। তো আজি সেইকাৰণে ভাবিলোঁ ময়ে ফুলটো তুলি আনো। তো পূজা দিব লাগিব নে নাই নাজানো, কিন্তু এতিয়া ফুল বগা ফুলবিলাক চিঙা হৈ গ'ল। এতিয়া তুলি আছোঁ তুলসী আৰু এনেকুৱা হৈছে যে ভণ্টিয়ে নুঠেই আজি, আৰু উঠিলেহে ফুল তোলাৰ পিছত আমি অলপ মৰ্ণিং ৱাক কৰিবলৈ যাম। আৰু চাওক এনেকুৱা কিন্তু মৰাপাটৰ ঠাৰিৰে আগৰ পৰা মই ফুল তুলিছিলোঁ আৰু এতিয়া ফুল পোৱা নাই, সেইকাৰণে ওপৰত সকলোবিলাক সেইকাৰণে এনেকৈ পাৰি আছোঁ আৰু তুলি আছোঁ বেলপাত কেইটামান। আৰু এতিয়া কি হৈছে, আমাৰ ঘৰত সিমান ফুল নাই, কিন্তু আছে ৩-৪টামান গছ আছে, সেইটোতে ফুল হৈ যায়। কিন্তু আৰু 2টামান জবা ফুলৰ গছ লাগে। জবা বা তেনেকুৱা ফুল, যিবিলাক ফুল মানে সকলো সময়তে থাকে। নাৰ্জী বা তেনেকুৱা ফুল কিন্তু আমি সকলো সময়তে নাপাওঁ, এইটো কিবা হৈ যায়, মানে এটা ছিজনেলহে ফুল হয়। কিন্তু জবা বা কৰবী, তগৰ এইবিলাক ফুল কিন্তু প্ৰায় সকলো সময়তে পোৱা যায়। আৰু মানে এনেকুৱা যিটো আমি ছিঙি পূজা দিব পাৰোঁ, ধৰা হ'ল ঘৰত ডালিয়া ফুল হৈছে বা বেলেগ কিবা ফুল হৈছে তেনেকুৱা, এইবিলাক যিটো আৰু পূজা দিয়া নহয়। তো চাওক মোৰ সকলোখিনি ফুল, কৰবী ফুল, তগৰ ফুল, তাৰপিছত জবা ফুল, বেলপাত, তুলসী প্ৰায় তোলা হৈ গ'ল। তো এতিয়া ৰাখি দিছোঁ আৰু অলৰেডি ভণ্টি উঠিছে। ভণ্টিৰ লগত ৰাস্তাৰ পৰা ফুৰি আহিলোঁ। এতিয়া ভণ্টি আৰু মই দুজনীয়ে যাম অলপ বাটত ফুৰিবলৈ, মৰ্ণিং ৱাক কৰিবলৈ বুলি ক'ব পাৰি, বাট লেট হৈ গৈছে। তো ফুল চুল তোলা হৈ গ'ল, এইবিলাক কাম শেষ কৰোঁতে লেট হৈ গৈছে। তো আহি তাৰপিছত পূজা দিম, স্কুলত যাম। মই কি কৰি আছোঁ, আজি স্কুলৰ পৰা আহিলোঁ আৰু ভাবিলোঁ মানে মোৰ কেইখনমান পুৰণি কিবা আছে, কি কওঁ টেবুল আছে, মোৰ নহয় আমাৰ ঘৰৰ বহুত পুৰণি। তাৰপিছত এনেকুৱা টুল আছে, চেয়াৰ আছে, এইবিলাকত ভাবিছোঁ ৰং কৰিম। তো টেবুল যিখন, এইখন কিন্তু আগতে এদিনা কৰিছিলোঁ। তো কৰাৰ পিছত অলপ কিবা হৈ গৈছিল, কাৰণ কিবা নাজানো ৰংটো অলপ প্ৰব্লেমৰ নিচিনা হয়, ফুলা ফেনৰ নিচিনা হয়। তো সেইকাৰণে আজি আৰু ফিনিচিং টাস্ক কৰিলোঁ। আৰু ৰং কৰাৰ পিছত এনেকুৱা লাগিছে ন, এইখন যে পুৰণি, একদম বুজা নাযায়, একদমেই বুজা নাযায়, বা মই ৰং কৰিছোঁ একদমেই বুজা নাযায়। তো তাৰপিছত এনেকৈ চেয়াৰখনত কৰি আছোঁ। আৰু এইখন চেয়াৰ কিন্তু মই যেতিয়া জন্ম হৈছিলোঁ, জন্ম নহয় মানে যেতিয়া মই মানে বুজিব পৰা হৈছোঁ তেতিয়াৰ পৰাই দেখি আছোঁ। তো মিছাতে এনেকৈ ৰখাতকৈ মই ভাবিলোঁ অলপ ভালকৈ কালাৰ চালাৰ কৰি দিওঁ ন, ভাল লাগিব। আৰু ৰংটো যিহেতু ঘৰতে আছিলে, তো একেবাৰে নতুন যেন হৈ গৈছে। টেবুলখন মই নিজে আচৰিত হৈ গৈছোঁ যে ইমান ধুনীয়া হৈছে। তো তাৰপিছত গা পা ধুই আপোনালোকৰ লগত আকৌ কথা পাতিম। তো একচুৱেলি কিন্তু মই আগত আৰ্ট শিকিছিলোঁ। তো তেতিয়া কি হৈছিল, মই কিন্তু ভাল কিবা ছবি অঁকা, ভাল ৰং মই একোৱে কৰিব পৰা নাছিলোঁ। বাট এতিয়া দেখোঁ মই যেতিয়া ৱালত ৰং কৰিবলৈ যাওঁ, টেবুলত ৰং কৰিবলৈ যাওঁ, চকীত ৰং কৰিবলৈ যাওঁ, বহুত ধুনীয়া হয়। এইটোৱে যে তো মই ভাবোঁ যে তেতিয়া মই ব্ৰাছ ধৰিব নোৱাৰিছিলোঁ, ব্ৰাছেৰে মই ৰং, সেইকাৰণে মই আৰ্টটোৱে বাদ দি দিলোঁ। কিন্তু এইবিলাক বস্তুটো মই ধুনীয়াকৈ পাওঁ, ধুনীয়া বুলি ক'ব নোৱাৰি, মানে টেবুলখন দেখিলে সঁচাকৈ আপোনালোকক মই দেখুৱাম পিছৰ ভিডিঅ'ত যে মই কি ৰং কৰিছোঁ। তো তাতে আপোনালোকে গম পাব যে সঁচাই মানে সকলোৱে কৈ আছে আৰু ভালে হৈছে। নিজৰ প্ৰশংসা নকৰোঁ, বাট ৰংটো কৰিব পাৰিছোঁ, মই ভবাই নাই যে ৰং কৰিব পাৰিম তেনেকৈ। আৰু যদি কোনোবাই মোৰ আগৰ ভিডিঅ' দেখিছে তেতিয়াতো গম পাব যে মই আগত ৱালত ৰং কৰিছিলোঁ।
আৰু এতিয়া টেবুলৰ যিটো ৰং হৈছে চকী আৰু টুলৰ কথাটো মই ক'ব নোৱাৰোঁ, বাট টেবুলৰ যিটো ৰং হৈছে ন ইমান ধুনীয়া হৈছে, মানে মোৰ বহুত ভাল লাগিছে। আৰু যোনে দেখিছে তাকে মই মানে নেদেখিলেও মই দেখাই আছোঁ যে কেনেকুৱা হৈছে, কওক তো সকলোৱে প্ৰায় ভালে কৈ আছে। গুড আফটাৰনুন। তো এতিয়া বাজি গৈছে 3:30 আৰু মই গা পা ধুই আহিলোঁ। ভাত চাত খোৱা হোৱাই নাই, বহুত কাম কৰি আহিলোঁ আজি। আৰু আজি এতিয়া অলপ গৰমো পৰিছে, তো ভাবিছোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ। আৰু আজি বেছি ব্লগটো ৰাতি মানে শেষ নকৰোঁ, দীঘলীয়া ইমান নকৰোঁ, ব্লগটো আজি ইয়াতে শেষ কৰিম। আপোনালোকৰ লগত অলপ কথা পাতি তাৰপিছত এটা খবৰ দিবলৈ আছে আপোনালোকৰ আগত। তো যিহেতু মই সকলো কথা আপোনালোকৰ লগত আজিকালি শ্বেয়াৰ কৰি আছোঁ, তো ভাবিছোঁ এইটোও কৰিম। একচুৱেলি দেউতাৰ মোবাইলত যোৱাকালি এটা ফোন আহিছে। তো ফোনটো তেনেকুৱা আছিলে, যিহেতু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা কেইজনমান টিচাৰক এই আহিবলগীয়া টিচাৰ্ছ ডেত মানে পুৰস্কাৰ দিয়াৰ কথা কৈছে, যোনটো মানে ক'বলৈ গ'লে বিশেষ নহয় যদিও বিশেষে ক'ব পাৰি, আৰু যিহেতু সকলো নহয়, তো সেইটো মানে দেউতাক বাছনি কৰিছে। তো সেইকাৰণে এইটো ডিষ্ট্ৰিক্টৰ পৰা ফোন কৰিছে, কাৰণ ডিষ্ট্ৰিক্ট এটা চিলেকশ্যন কমিটি আছে যোনটো টিচাৰ্ছ ডেত সেই কিছুমান টিচাৰক পুৰস্কাৰ দিয়ে। তো যি হওক, পুৰস্কাৰ কিমান দিয়ে নিদিয়ে সেইটো ডাঙৰ কথা নহয়, তো এখন যদি গামোচাই দিয়ে সেইটোৱে মানে ভাল লাগে। আৰু কাৰণ টিচাৰটো এনেকুৱাই ন, টিচাৰ জবটো এনেকুৱাই, তেওঁলোকৰ সম্পদ এটাই, সেইটো হৈছে সন্মান। তাৰ বাহিৰেতো টিচাৰৰ তেনেকুৱা সম্পদ মানে টকা পইচা ইমানটো নায়ে। তো খবৰটো শুনি ভাল লাগিল, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো আৰু নাজানো মই ব্লগটো কেতিয়া পাব্লিছ কৰিব পাৰিম, হয়তো টিচাৰ্ছ ডে পাৰ হৈ যাব, কাৰণ মোৰ মোবাইলটো যিহেতু বেয়া, বেলেগ মোবাইলত কৰিবলগীয়া হৈছে। আৰু এই মোবাইলটোত চাওক মানে বেছি মানে কি লাইট আহি আছে, অপো মোবাইল হয় সেইকাৰণে মানে কি নাজানো, বাট বহুত বেছি লাইট হয়। আৰু মোৰ যোনটো মোবাইলত মই কৰি আছিলোঁ সেইটোত ইমান লাইট অহা নাছিলে। আৰু আজিও খবৰ ল'লোঁ 10 তাৰিখ মানতহে দিয়া কথা ক'লে মোৰ মোবাইলটো, ছাৰ্ভিচ চেণ্টাৰত অলপ সময় লাগে আৰু। তো যি হওক, আজিৰ ব্লগটো মই এতিয়া শেষ কৰিছোঁ। তো দেখা হ'ব নেক্সট এটা ভিডিঅ'ত। আপোনালোকে ভালে থাকক, সুস্থ থাকক, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ এণ্ড চি ইউ গাইজ।